নমস্কাৰ বন্ধু, আপোনাৰ স্বাগতম জনাইছোঁ। এতিয়া আছাম ইনফল আৰু এতিয়া অৱসৰত এতিয়া ওলাইছে টেটে। আপুনি যদি টেট দিব বিচাৰিছে তেনেহ'লে টেটৰ ডাঙৰ টেট দিয়ে যদি তেওঁ সাৱধান হোৱা DLEDৰ নামত চলিছে জালিয়াতি। ৰচিদৰ পিছফালে ৰিজেক্ট লিখি উৎফালে উভতালে ধন। দেখিছে আপোনালোকে এইটো ৰচিদখনত লিখা আছে কিমান ৰেহাই ৬,০০০ টকা ফিজ ক্লিক কৰা হৈছে। আৰু ডিজিটেল সংবাদে ঢকুৱাখানা অসম চৰকাৰৰ বিভাগে বিভিন্ন বিসংগতি নিয়মেৰে আয়োজন কৰা টেট পৰীক্ষাত বহাৰ যোগ্যতা অৰ্জনৰ বাবে শেহতীয়া দৰকাৰী হোৱা DLEDৰ নামভৰ্তিৰ ৰচিদক লৈ সমগ্ৰ ৰাজ্যতে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰসমূহত SCA আৰু টিৰ শীৰ্ষ পৰ্যায়ৰ এজন বিষয়াৰ সেউজ সংকেতত বৃহস্পতিবাৰৰ দিনটোলৈ যি নামভৰ্তি অবৈধ বজাৰ চলিছিল আৰু তাৰ তথ্য সংবাদ মাধ্যমত প্ৰচাৰৰ পিছতে এতিয়া বহু নিবনুৱা যুৱক যুৱতীয়ে ফাদিল কৰিছে গেটবোৰ আৰু গুৰুত্বপূৰ্ণ তথ্য। লখিমপুৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ, মাদাৰ টেৰেছা কেন্দ্ৰ, NCD কলেজ, KKD কলেজ, নিৰ্মল স্কুল, ঢকুৱাখানা, ঘিলামৰা গাৰ্লছ জুনিয়ৰ কলেজ আদি বিভিন্ন ধৰণৰ কৰ্চৰ নামত 2017 চনৰ চৰাই ব্যাপক অনিয়মৰ অতিৰিক্তকৈ নামভৰ্তি মাচুল আদায় কৰা শেহতীয়া টেট বাহিৰৰ DLED পূৰ্ব নকৰাসকলক DLEDত এডমিছনৰ ৰিচিপ্ট লাগিব বুলি শিক্ষা বিভাগে অনলাইন নিৰ্দেশনা দিয়া। ইয়াৰ সুবিধা লৈ ভেঞ্চাৰ আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত খাটি থকা বুলি ভুৱা প্ৰমাণ পত্ৰ দিয়া হাজাৰ হাজাৰ যুৱক যুৱতীয়ে উল্লেখ শিক্ষানুষ্ঠানবোৰে ৭,০০০ পৰা ১২,০০০ ১৫,০০০ টকালৈকে 2017 আৰু 2018 চনৰ তাৰিখত বেকডেটত এডমিছন দিছিল। তথ্য যোৱা দুটা দিনত সংবাদমেলত তথ্য সহকাৰে ফাদিল হোৱা পিছত বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ এইগৰাকী অতিৰিক্ত উপাযুক্তই প্ৰশিক্ষণ কেন্দ্ৰৰ সমন্বয় আৰু অধ্যক্ষসকলক কৈফিয়ত তলব কৰে। ইয়াৰ অতিৰিক্ত উপায়ুক্তজনে তেওঁৰ গ্ৰহণ কৰিলে জানিব পৰা নাই। লখিমপুৰ ৰাজ্যৰ অতিৰিক্ত উপাযুক্তজনৰ আগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ কৰা অনিয়ম স্বীকাৰ কৰিছে বুলি বিশেষ সূত্ৰই জানিব পৰা গৈছে। এইটো ঘিলামৰা গাৰ্লছ জুনিয়ৰ কলেজ। এইটো দেখিছে, এইটো বুলবুল দত্ত, তেওঁ দেখিছে DLEDৰ দেখিছে আৰু ইয়াৰ এডমিশ্যন 6,000 আৰু একোৱে লোৱা নাই এডমিশ্যন। আনহাতে পিছতে প্ৰশিক্ষণ যুৱক এডমিশ্যন দিয়া যুৱক যুৱতীসকলে গোপনে মাতি নি টকা ঘূৰাই দি এডমিশ্যন ৰচিদখনৰ পিছফালে ৰিজেক্ট বুলি লিখি চিল চহী মাৰি ঘূৰাই দিয়াৰো তথ্য পোহৰলৈ আহিছে। ঘিলামৰা গাৰ্লছ জুনিয়ৰ কলেজৰ অধ্যক্ষ, NCD কলেজৰ অধ্যক্ষই বেকডেটাত এডমিশ্যন দিয়া ৰচিদৰ পিছফালে ৰিজেক্ট লিখি ঘূৰাই দিয়াৰ কথা জানিব পৰা গৈছে। আৰু ইয়াত দেখিছে আপোনালোকে, এইটো দিয়ক পিছফালে ৰিজেক্টেড বুলি লিখা আছে। এইটো আপোনালোকে দেখিছে চাগে সকলোৱে ৰিজেক্টেড বুলি লিখা আছে। আপোনালোকে সকলোৱে মন ভালকৈ চাওক, ভালকৈ তথ্যটো আপোনালোকে পায় যাতে এইটো আমি ভুল তথ্য উলিওৱা নাই। আৰু তেনেস্থলত কেৱল ব্যৱসায় লালাসত পুনৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে প্ৰলোভনেৰে মিছাৰে আশ্ৰয় লৈ SCRTৰ অধীনৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত যধে মধে এডমিশ্যন ৰচিদ দি যি কাৰোবাৰ কৰিলে। এই কাৰ্যক বৰ্তমান DLED উত্তীৰ্ণ হৈও প্ৰমাণ লাভ কৰা ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সহজভাৱে ল'ব পৰা নাই। শীঘ্ৰে এই বেমেজালিৰ দূৰ নহ'লে অনাগত পুৰণি পৰীক্ষাৰ্থীসকলে কিন্তু এই SCRTৰ চৌহদত ঘেৰাও কৰিব বুলি বাধ্য। শুকুৰবাৰ লখিমপুৰ, ঢকুৱাখানা, ধেমাজি আৰু একাংশ ক্ষুদ্ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সকীয়াই দি অক্টোবৰৰ ভিতৰতে উত্তীৰ্ণসকলৰ প্ৰমাণপত্ৰ দিয়াৰ সুব্যৱস্থা কৰিবলৈ দাবী জনাইছে সকলোকে। এইটো আপোনালোকৰ সুখবৰ। আৰু আপোনালোকে যদি চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বুলি মই আপোনালোকক জনোৱা হ'ল। আৰু ছাবস্ক্ৰাইব কৰা
ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব প্লিজ। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো কেনে লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই ভিডিঅ'টো চিৰ্ফ আপোনালোকক সকিয়নি দিবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। আৰু তেনেহ'লে যদি কিবা কিবি ভুলো হ'ব পাৰে তেনেহ'লে ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বুলি আপোনালোকক জনাল। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ লাইক এটা লাইকে আপোনালোকক মোৰ মনটো ভাল লগাই দিয়ে আৰু আপোনালোকৰ নতুন ভিডিঅ' আগবঢ়াই নিবলৈ মোক অৰিহণা যোগায়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি আৰু ভিডিঅ' লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব যে মোক উৎসাহিত কৰিব যাতে মোক আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ জনায়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।